ফ্ৰেণ্ডছ, আজি আমি ষ্টাৰ্ট কৰিম এটা হাতী আৰু এডাল ৰছীৰ কাহিনী। এজন মানুহে ৰাস্তাৰে গৈ থাকোঁতে এটা হাতী দেখা পাই আচৰিত হৈ ৰৈ গৈছিলে যে এটা প্ৰকাণ্ড হাতী এডাল ৰছীৰে বান্ধি থৈ দিয়া আছিলে আৰু হাতীটোৱে সেই ৰছীডাল ছিঙিব পাৰে, কিন্তু সি ছিঙিবলৈ চেষ্টা কৰা নাই। কোনো চেইন ইউজ কৰা নাই, কোনো শিকলি ইউজ কৰা নাই, সেই ৰছীডালে হাতীটো ৰৈ গৈছিল। তেতিয়া মানুহজন আচৰিত হৈ গৈছিলে, ইয়াৰ কি কাৰণ থাকিব পাৰে। তেতিয়া মানুহজনে হাতীৰ ট্ৰেইনাৰজন আহি থকা দেখিলে আৰু সুধিলে যে ইমান শক্তিশালী হাতীটো এইডাল ৰছীনে ছিঙিব নোৱাৰেনে, সিহঁতে কিয় চেষ্টা কৰে? তেতিয়া মানুহজনে ক'লে, সৰুতে মই এইডাল ৰছীৰে সিহঁতক বান্ধিছিলোঁ আৰু সৰুতে সিহঁতে খুব ট্ৰাই কৰিছিলে, কিন্তু ছিঙিব পৰা নাছিলে। আৰু যেতিয়া সিহঁতে লাহে লাহে ডাঙৰ হৈ আহিলে, সিহঁতে ট্ৰায়ে নকৰা হ'ল। সিহঁতে বিশ্বাস কৰি ল'লে যে মই এই ৰছীডাল ছিঙিব নোৱাৰোঁ আৰু কেতিয়াও মুক্ত হ'ব নোৱাৰোঁ। ঠিক তেনেদৰে সেই হাতীকেইটাৰ দৰে আমিও জীৱনত কিছুমান ক্ষেত্ৰত ফেইল হৈ গ'লে আমি নেক্সট ট্ৰাই নকৰোঁ, বা কিছুমান কামত আমি ছাকচেছ নহ'লে আমি ভাবি লওঁ যে আমি আৰু কামটোত কেতিয়াও ছাকচেছ নহওঁ। কিন্তু যদি ট্ৰাই কৰিলোঁ হয়, আমি হয়তো ছাকচেছ কৰিলোঁ হয়, কিন্তু আমি ট্ৰাই নকৰোঁ। গতিকে এই ষ্টৰিটোৰ মটিভেশ্যন হৈছে যে আমি ট্ৰাই কৰিব লাগে। ফেইল হৈছে এটা ফাৰ্ষ্ট ষ্টেপ লাৰ্ণিঙৰ। গতিকে আমি ট্ৰাই কৰিব লাগে। যদি ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক কৰক, চেনেলটো